ফাইনেলি মই ৰৈ ৰৈ বিনালে চিনেমাখন চালোঁ আৰু সেই বিষয়ে কথা পাতিম আহক। ট্ৰেইলাৰটোত দেখুওৱা নিচিনাকৈ সঁচাকৈ জুবিন দাই সাগৰত পৰি মৃত্যু হয় নেকি? ৰৈ ৰৈ বিনালেত চিনেমাখনত জুবিন দাৰ হেপী এণ্ডিং হয়নে? চিনেমাখন চাই আপোনালোকে কান্দিব লগা হয় নেকি? এই সকলোবিলাক কথা পাতিম আৰু মোৰ কেনেকুৱা অনুভৱ চিনেমাখন চাই এই সকলোবিলাক কথা পাতিম এই ভিডিঅ'টোত। চিনেমাখনত জুবিন দাৰ এক্টিং বহুতেই বেছি ভাল হৈছে। আনকি প্ৰফেশ্যনেল এক্টৰ কেইজনকো জুবিন দাই চেৰ পেলাইছে। জুবিন দাক দেখিলে সঁচাকৈ এনেকুৱা লাগে যেন তেওঁ সঁচাকেই অন্ধ। আনকি ডায়লগ ডেলিভাৰীও ইমান ধুনীয়া হৈছে যে প্ৰত্যেকটো ডায়লগে আপোনাৰ মন চুই যাব। এটা সময়ত জুবিন দাৰ 12 মিনিটমানলৈকে একো চিন নাথাকে। সেই সময়ত মোৰ আমনি লগাৰ দৰে লাগিছিল। তাতে গম পোৱা যায় যে জুবিন দাৰ এক্টিং কিমান ধুনীয়া হৈছে আৰু চিনেমাখনত জুবিন দাৰ ৰোলটো কিমান ইম্পৰ্টেণ্ট। জুবিন দাৰ ৰিয়েল লাইফত যেনেকৈ কাকো খাতিৰ নকৰোঁ, ই এটা গাধহে, তেনেকুৱা কিছুমান ডায়লগ কৈছিল, তেনেকৈ এই চিনেমাখনতো বহুকেইটা ডায়লগ দেখা পাব। যেনে এজনে MLAক ছাৰ বুলি মাতোতে জুবিন দাই কয়, যাৰ পৰা একো শিকিবলৈ নাপাওঁ তাক ছাৰ বুলি কেতিয়াও নামাতিবি। মুঠতে চিনেমাখন চাই থাকোঁতে জুবিন দা সঁচাকৈয়ে যেন আমাৰ ৰিয়েল লাইফত আমাৰ মাজত আছে তেনেকুৱা অনুভৱ হয়। চিনেমাখনত জুবিন দাৰ বেক ষ্টৰী দেখুওৱা হয় আৰু তাতে কেনেকৈ তেওঁৰ অন্ধ হয় তাক দেখুওৱা হয়। সেই চিনটো মোৰ কাৰণে একেবাৰে আনএক্সপেক্টেড আছিল, হয়তো আপোনালোকৰ কাৰণেও হ'ব। আৰু সেই চিনটো দেখি মোৰ মুখ চকু সকলো খোল খাই গৈছিল। বাকী চিনেমাখনত জুবিন দাই ছিংগাৰ হ'বলৈ কেনেকৈ কষ্ট কৰিব লগা হয় আৰু তেওঁৰ এটা লভ ষ্টৰীক লৈ চিনেমাখন বনাইছে। চিনেমাখনত এটা দুটা নহয় কেইবাটাও কেমিঅ দেখিবলৈ পাব। বাকী আচুৰ্য বৰপাত্ৰৰ এক্টিঙো বহুত বেছি ভাল হৈছে, লগতে এক্ট্ৰেছগৰাকী আৰু জয় কাশ্যপৰ এক্টিঙো যথেষ্টখিনি ভাল হৈছে। মুঠতে আপুনি যদি চিনেমাখন চোৱা নাই তেনেহ'লে একেবাৰে মিছ নকৰিব। অতি সোনকালে টিকেট কৰক, কাৰণ এতিয়াও 5-6 দিনলৈ টিকেট পাবলৈ নাই। ট্ৰেইলাৰটোত দেখুওৱাৰ দৰে জুবিন দাৰ মৃত্যু হয় নেকি? সেইটো মই ভিডিঅ'টোত ক'লে স্পইলাৰ কৰা হ'ব আৰু সেই আপোনালোকে চিনেমাখন যেতিয়া চাব সকলোৱে নিজেই গম পাই যাব। এতিয়া যদি মই কৈ দিওঁ সেই চিনেমাখন চোৱাৰ মজাই নাথাকিব। মুঠতে এটাই ক'ম, আপুনি নিশ্চিন্ত মনে চিনেমাখন চাবলৈ যাওক, হেপী এণ্ডিং পাব। আৰু এই চিনেমাখনৰ কালেকশ্যন কিমান হোৱাটো বিচাৰে সেইটো আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে চিনেমাখন চালে কেনে পালে আমাক জনাবলৈ একদম নাপাহৰিব। ধন্যবাদ।